Welcome to my channel Advice of MI. Hi guys, আজি মই এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত চিকিৎসা সম্পৰ্কে বিভিন্ন ধৰণৰ ভিডিও এনেকা পাই থাকিব। আজিৰ ভিডিওত মই আলোচনা কৰিব ওলাইছো অটল অমৃত কাৰ্ডৰ বিষয়ে। অটল অমৃত কাৰ্ড কি বা ইয়াৰ কি সুবিধা আছে বা এই কাৰ্ডটো যোনবোৰ মানুহৰ নাই হেবোৰ মানুহে কেনেকৈ এই কাৰ্ডখন বনাব পাৰে এইবোৰৰ বিষয়ে মই এতিয়া আপোনালোকৰ আগত বিস্তৃতভাৱে আলোচনা কৰিম আৰু একদম সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। অটল অমৃত কাৰ্ড কি? অটল অমৃত কাৰ্ড হ'ল যে চিকিৎসা সেৱাৰ ক্ষেত্ৰত কি অসম চৰকাৰে এটা নতুন স্কিম বা এটা আঁচনি ওলাইছে। আগতে এই আঁচনি নাছিলে। এই আঁচনিৰ যোগেদি কি যে যোনবোৰ মানুহে আৰ্থিকভাৱে সচ্ছল নহয় বা দুখীয়া শ্ৰেণীৰ মানুহ আছে সেইবোৰ মানুহৰ ক্ষেত্ৰত কি হয় বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। যেনেকুৱা ধৰক আপুনি এই অটল অমৃত কাৰ্ড থাকিলে কি হয় বছৰি 2 লাখ টকা বা 2.5 লাখ টকাৰ কি হয় আপুনি একদম বিনা পইচাত বা একদম বিনামূলীয়া 2.5 লাখ টকাৰ চিকিৎসা সেৱা ফ্ৰী পাব। এতিয়া অটল অমৃত কাৰ্ড থাকিলে কি বেমাৰৰ ক্ষেত্ৰত আপোনালোকে পাব এই আঁচনিটোৰ সুবিধা পাব তাৰে কেইটামান মই এতিয়া আপোনালোকৰ আগত দাঙি ধৰিম। 1 নম্বৰ হ'ল কেঞ্চাৰ, 2 নম্বৰ হ'ল কিডনিৰ বেমাৰ, 3 নম্বৰ হ'ল নিউৰলজিক্যাল ডিসঅর্ডার বা নার্ভৰ বেমাৰ আৰু এটা হ'ল নিউ নেটাল ডিজিজ। যেতিয়া বাচ্চাৰ জন্ম হয় নিউবৰ্ন বেবি এই বেবিৰ বিভিন্ন ধৰণৰ ডিসঅর্ডার থাকে অর্গান বডিত এনেকুৱা ক্ষেত্ৰত চিকিৎসা কৰা হয়। তাৰপিছত বাৰ্ণ কেছ বা জুয়ে পুৰা বাৰ্ণ কেছত এই চিকিৎসা দিয়া হয় আৰু এটা ইম্পৰ্টেন্ট হেতু হ'ল বিভাগ হ'ল আপোনাৰ হাৰ্টৰ বেমাৰ বা কাৰ্ডিওভাস্কুলাৰ ডিজিজ। এইবোৰৰ ক্ষেত্ৰত আপুনি কি হয় অটল অমৃত কাৰ্ডৰ সুবিধাটো গ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ উপৰি আৰু নতুনকৈ 2-3টা বেমাৰ ইনক্লুড কৰিছে যেনেকুৱা হ'ল ধৰক আপোনাৰ বিভিন্ন ধৰণৰ এক্সিডেন্টৰ ফলত কি হয় হাড় ভাঙে বা কি বোন ফ্ৰেকচাৰ হয় এইবোৰত দিয়া হয় অটল অমৃত কাৰ্ডত পৰিছে এতিয়া। আৰু হ'ল আইচিইউ পেকেজ, আইচিইউ থাকিলে পেশেন্টটো কি হয় কেতিয়াবা অটল হয় আপোনাৰ অটল অমৃতৰ সুবিধাটো গ্ৰহণ কৰিব পাৰে। এতিয়া কথাটো হ'ল যে অটল অমৃত কাৰ্ড যোনবোৰ মানুহৰ আছে সেইবোৰ মানুহৰ যদি এতিয়া আপোনালোকৰ কোনো বেমাৰ হোৱা নাই তেতিয়াহ'লে তথাপি বছৰি কি কৰিব লাগে এই কাৰ্ডখন ৰিনিউ কৰিব লাগে। কিবা এটা এমাউণ্ট ল'ব ফিজ এটা ল'ব কিন্তু এই কাৰ্ডখন ৰিনিউ কৰি থ'ব লাগে। তেতিয়াহ'লে যেতিয়া আপোনালোকে এই কাৰ্ডৰ সুবিধাটো গ্ৰহণ কৰিব পাৰে। এতিয়া অটল অমৃত কাৰ্ড যোনবোৰ মানুহৰ নাই সেইবোৰ মানুহে কি কৰিব? যোনবোৰ মানুহৰ এতিয়ালৈকে অটল অমৃত কাৰ্ড নাই তেওঁলোকে ওচৰত থকা মেডিকেল কলেজ বা চিভিল হস্পিটেলত যায় আপোনালোকে কি কৰিব পাৰে এই কাৰ্ডখন বনাই ল'ব পাৰে। এই অটল অমৃত কাৰ্ড বনাবলৈ কি এলিজিবিলিটি থাকিব লাগিব, যোগ্যতা থাকিব লাগিব। যেনেকুৱা মানুহজনৰ ৰেচন কাৰ্ড থাকিব লাগিব বা BPL কাৰ্ড থাকিব লাগিব। আৰু কি হয় যোনবোৰ মানুহৰ বছৰি ইনকাম 2 লাখ বা 5 লাখতকৈ কম সেইবোৰ মানুহে কি কৰে এই অটল অমৃত কাৰ্ডৰ সুবিধাটো ল'ব পাৰে। এই কাৰ্ডখন নতুনকৈ ইস্যু কৰিব পাৰে। আৰু এটা কথা হ'ল যোনবোৰ মানুহ চৰকাৰী চাকৰি কৰে বা গভৰ্ণমেণ্ট এমপ্লয়ী হয় সেইবোৰ মানুহে এই সুবিধাটো নাপায়। আৰু কি কৰিব লাগিব কি এতিয়া ডকুমেণ্টছ লাগিব ডকুমেণ্টছ কি লাগিব মই এতিয়া আপোনালোকক এটাকৈ বুজাই দিম। অটল অমৃত কাৰ্ড বনাবলৈ হ'লে 1 নম্বৰত আপুনি ৰেচন কাৰ্ডটো থাকিব লাগিব বা ভোটাৰ কাৰ্ড ভোটাৰ ID লাগিব আৰু আপোনাৰ কি লাগিব ফটো লাগিব। এতিয়া মই আলোচনা কৰিম যে অটল অমৃত কাৰ্ড বনাবলৈ হ'লে কি ডকুমেণ্টছ লাগিব। 1 নম্বৰ কথা অটল অমৃত কাৰ্ড বনাবলৈ কি লাগিব অসমৰ বাসিন্দা হ'ব লাগিব বা চিটিজেন অফ আসাম হ'ব লাগিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড লাগিব বা ভোটাৰ ID লাগিব। আৰু যোনবোৰ ৰোগীৰ আপোনাৰ বয়স 18 বছৰৰ তলত সেইবোৰ পেচেণ্টৰ কি লাগিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেট লাগিব। এইবোৰ ডকুমেণ্টছ থকাৰ পিছত কি হয় আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাৰপিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ অটল অমৃত কাৰ্ডটো ইস্যু হ'ব। অটল অমৃত কাৰ্ডটো ইস্যু হ'লে এতিয়া আল্লাহ বা ভগৱানে নকৰক যে আপোনাৰ কোনো বেমাৰ হোৱাটো আমি কামনা নকৰোঁ কিন্তু যদি বেমাৰ আছে বা হৈ যায় তেতিয়াহ'লে এই চাওক ইমান ডেঞ্জাৰাছ বেমাৰ 5টা বা 6টা 7টা বেমাৰ যেনেকুৱা কেঞ্চাৰ, কিডনি, নাৰ্ভৰ বেমাৰ
তাৰপিছত কি হয় কাৰ্ডিঅ'ভাস্কুলাৰ হাৰ্টৰ বেমাৰ এইবোৰ বেমাৰৰ পৰা কি হয় চিকিৎসা আপোনালোকে 2 লাখৰ পৰা 2.5 লাখ টকা ইয়াৰলি কি কৰিব বিনামূলীয়া চৰকাৰৰ পৰা এই চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব গতিকে যোনবোৰ মানুহৰ অটল অমৃত কাৰ্ড আছে আৰু তেওঁলোকে হস্পিটেলত এডমিট আছে বা এনেকুৱা সুবিধাটো ল'ব বিচাৰে তেওঁলোকে এই অটল অমৃতৰ সুবিধাবোৰ ভালকৈ বুজি ল'ব তেতিয়াহ'লে এই সুবিধাটো গ্ৰহণ কৰাত আপোনালোকৰ হেল্প হ'ব আৰু যোনবোৰ মানুহৰ অটল অমৃত কাৰ্ড নাই তেওঁলোকে ভাবিছে অটল অমৃত কাৰ্ডটো বনাম তেতিয়াহ'লে মই এই প্ৰচেছ কেইটা কৈ দিছোঁ এই প্ৰচেছটো আপোনালোকে হেৰি কৰি ফলো কৰি অটল অমৃত কাৰ্ডখন বনাই ল'ব পাৰে আৰু চৰকাৰৰ ইমান ধুনীয়া এটা আঁচনি আপোনালোকে কি কৰিব পাৰে চৰকাৰক সহায় কৰিব পাৰে আৰু নিজৰ বা দুখীয়া মানুহৰ বা ওচৰত থকা দুখীয়া মানুহ যোনবোৰ মানুহে আপোনাৰ এই মেডিকেল ট্ৰিটমেণ্ট এফৰ্ড কৰিব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব পাৰিব আপোনালোকে অটল অমৃতৰ কাৰ্ডৰ বিষয়ে তেওঁলোকক বুজাই দিব আৰু এই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো মানুহে এই ভিডিঅ'ৰ দ্বাৰা অলপ সহায় পায় আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেল এডভাইচ অফ MI ইউটিউব চেনেল এইটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত মই আয়ুষ্মান কাৰ্ড সম্বন্ধে আপোনালোকৰ আগত আয়ুষ্মান কাৰ্ড সম্পৰ্কীয় ভিডিঅ' লৈ আহিম